Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকক কি কয় কালি সিনাকৈ মই আজি আপোনালোকক ইন্টাৰেষ্টিং ভিডিও এটা লৈছো। ভিডিওটো শেষলৈকে চাব আৰু লাইক টিপিব আৰু ওপৰত থকা আই বটনটো ক্লিক কৰিব যাতে মই কালি দিয়া ভিডিওটো আপোনালোকে চাব পাৰে আৰু যদি চেনেলটো নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিওৰ নটিফিকেশন আপোনালোকে পোনপটীয়াকৈ পায়। তো ভিডিওটো পলম নকৰি বলক আৰম্ভ কৰোঁ। মুরতে টানি দীঘলৰণি এনে লাগিব চাই কপালৰে তোৰ ৰঙা বেলি চাই পগলা গমে পাই মুরতে টানি দীঘলৰণি এনে লাগিব চাই কপালৰে তোৰ ৰঙা বেলি চাই পগলা গমে পাই খোলা দুকুলা কৈ বাঢ়ি অহা মৰম চেনেহিও তুমি নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে কাৰ কিমান শুনিবি মৰম খনা কথা পিছে জনীও নাছিলে মোৰ কপালতে লিখা কি কৰো নকৰো তুমি কবা দুখাৰ কথা মাজতে মই শাৰী কম কথাৰ মাজতে এচুনা বিচাৰিলো মনে কলে বেলিয়ে মই নাজান ঘপকৈ ওলাম গৈ হ'ব লগা সুৰৰে মই নাজান ঘৰত গৈ সোমাম গৈ মনে কলে বেলিয়ে মই নাজান ঘপকৈ তোমাৰ মুখলে চাই হেঁপাহেই নপলাই সময়ৰো গতি লাগে দিল যেন খলাই তোমাৰ কথা ভাবি থাকো দিলে নিশাই ঘৰৰে বুৱাৰী লখিমী খোজে দে টানি লৈ উৰণি তুমি কবা দুখাৰ কথা মাজতে মই শাৰী কম কথাৰ মাজতে এচুনা বিচাৰিলো এখোলা দুকুলা কৈ বাঢ়ি অহা মৰম চেনেহিও তুমি ৰ'ব ভিডিওটো এৰি কলেও নাযাব এতিয়া আৰু চাবলৈ বাকী আছে হে ইন্টাৰেষ্টিং শ্ব' কেইটা তো শেষলৈকে চাই থাকক।